নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এখন অসমীয়া তুলনি বিয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে যাৰ তুলনি বিয়া হৈছে তাইক মোৰ ভিডিঅ'ত আগতে দেখিছেই, যদিও তাহাঁতৰ লগত আমাৰ কোনো তেজ মঙহৰ সম্পৰ্ক নাই, কিন্তু তেজ মঙহৰ সম্পৰ্কতকৈ আপোন তেওঁলোক। আৰু সেই তাই বিয়াখন ভাবিলোঁ আপোনালোকক দেখুৱাওঁ বুলি অলপমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু ঘৰৰ বিয়া আৰু ঘৰৰ বিয়া ইটো সিটো কৰি থাকোঁতে তেনেকৈ ভিডিঅ' বনোৱা সময়টো নোলায়। তথাপিও যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যায়। মূৰত তেল দিয়াৰ পিছত এতিয়া তাৰ পিছৰ যিখিনি নিয়ম সেইখিনি আহিলে শৰাই খোজা। শৰাই খোজা পৰ্বটো আটাইতকৈ বেছি ভাল লাগে। শৰাই খোজে, যাক যাক খোজে তেওঁলোকে শৰাই দিয়ে, তাৰপিছতে নাচ গান কৰে, ফূৰ্তি কৰে। আচলতে বিয়াৰ দিনাখন পৰিৱেশটো বেছি ভাল লাগে। কথা কৈ থাকোঁতে এইফালে দেখিলে ভনীয়েকে শৰাই দিও আজৰি হ'ল। আপোনালোকে ভিডিঅ'টো চাই যাওকচোন। এইফালে যে কঁকাল ভাঙি ভাঙি ইমান ধুনীয়াকৈ নাচিছে, তেখেত হৈছে কইনাৰ জেঠায়েকৰ ল'ৰা, অৰ্থাৎ ককায়েক বৌয়েক আৰু পোৱালীজনী লৈ আহিছে দেৰগাঁৱৰ পৰা। কি যে ধুনীয়া নাচিছে, চাওকচোন নাচটো। মূৰত তেল দিয়া পিছত, মূৰত তেল দিয়া দিনাখনে একেবাৰে শেষত এই যে মলা চৰুটো আপোনালোকে দেখিছে, 4 দিনীয়া গা ধোৱাৰ পিছত কইনাজনীয়ে এই মলা চৰুটোতে ভাত সিজাই কলপাতত খায়, বইল ভাত। আৰু যোনদিনাখন মূৰত তেল দিয়ে সেইদিনাখন এই মলা চৰুটো তাইৰ বান্ধৱী এজনীৰ নাম কৈ ভাঙে। এয়া আচলতে আমাৰ সমাজত চলি অহা এটা পৰম্পৰা। আপোনালোকৰ সেইফালে হয় নহয় সেয়া মই ভালকৈ নাজানিম, কিন্তু আমাৰ সমাজত চলি আহিছে। আমি যোনফালে থাকোঁ সেইফালে চলে কাৰণে আপোনালোকক ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আৰু বান্ধৱীজনী যাৰ নামত তাই এই মলা চৰুটো ভাঙে আৰু নেক্সট বাৰ মানে তাইৰ তুলনি হয় বুলি সেয়া এক জনবিশ্বাস। আপোনালোকক সেয়া ভাবিলোঁ অকণমানকৈ শ্বেয়াৰ কৰোঁ। The next day.
Hi, Jumpy. হিয়ার বাহির করে আনা খুরেৰে দিয়ানা প্ৰেৰণা বিয়াৰ নীতি নিয়ম আদিকে কৰি যিমানখিনি যি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে ফাইনেলি আমাৰ মৰম লগা কইনাজনী চাওকচোন এবাৰ ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ এইফালে আমাৰ পোৱালীবিলাক বিয়া ঘৰত হাই চবে খালা চবে খালে আৰু একেবাৰে শেষত ভকতৰ যি নিয়ম আছিলে সেই নিয়ম হৈ গ'ল সেই সময়ত মই ঘৰলৈ গুচি আহিছিলোঁ কাৰণ দেখুওৱা নহ'ল নিয়মখিনি কৰি লৈ কইনাই ভাত খালে আমিও তাইৰ লগত খালোঁ আৰু বিয়া দিনাখনৰ দুখনমান ফটো নামাৰিলে জানো ভাল লাগিব বিয়া বুলি ক'লে কিবা এটা অনুষ্ঠান হ'লে ফটো নামাৰাকৈ জানো থাকিব পাৰি কেতিয়াও নোৱাৰি তাই দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বায়েকৰ বিয়াত ভনীয়েকৰ গাত ততেই নাই ভনীয়েকৰ লগত ফটো মৰা নহ'ল কিন্তু এয়া হৈছে কইনাৰ মাক দেউতাক তুলনি বিয়াৰ এই ভিডিঅ'টোৰ পৰা ইমানখিনিতে বিদায় লৈছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিল থেংক ইউ